হেল্ল' গাইছ, কি খবৰ? ভাল চাগে আপোনালোকৰ? আমিও ভালে আছোঁ। আমি পূৰা খেতিত ব্যস্ত হৈ আছোঁ। আজি 26 জানুৱাৰী। তো খেতিত পূৰা ব্যস্ত হৈ আছোঁ। খেতি লগাইছোঁ। যিহেতু খেতিখিনি আকৌ লগালেতো নহ'ব, খেতি নিকাব লাগিব, সাৰ দিব লাগিব। সাৰ মানে গোবৰ সাৰ, পানী এইবিলাক দিব লাগিব। সেইবিলাক কামৰ কাৰণে ব্যস্ত আছোঁ। আহক আমাৰ খেতিবিলাক দেখি আছোঁ। এয়া চুকা, এইবিলাক বিনৰ গছ, এইবিলাক বিলাহীবিলাক লমাই লাগিব আৰম্ভ কৰিছে। নিজে ৰুইছিলোঁ, ৰোৱাৰ দিনা আপোনালোকক ভিডিঅ' দিছিলোঁ মই। আমি ৰোৱাৰ সময়ত ভিডিঅ' দিছিলোঁ। এই বিলাহী লাগিব ধৰিছে। এয়া হৈছে ওল, এইবিলাক ওল, নিজে ৰোৱা ওল। গতিকে কিবা এটা মৰম, মানে মনত কিবা এটা বেলেগ ভাৱ হয়। এয়া বকলি, এই চাওক বিলাহী, কি ধুনীয়া বিলাহী লাগিছে চাওক, লমা লাগিছে। ইফালে আকৌ জলকীয়া, যিবিলাক জলকীয়া ৰুইছিলোঁ, জলকীয়া এইবিলাক ফুলিছে। এই জলকীয়া লাগিছে, এয়া জলকীয়া লাগিব ধৰিছে। এইবিলাক জলকীয়া লাগিছে। আনফালে বন্ধাকবিবিলাক বান্ধ লৈছে। এই চাওক, এইবিলাক বন্ধাকবি। এয়া ওলকবি ছিঙিছোঁ আমি আজি, ওলকবিবিলাক ছিঙিছোঁ খাবৰ কাৰণে। চাওক কি ধুনীয়া ওলকবি, কিমান ডাঙৰ ডাঙৰ ওলকবি চাওক। নিজৰ ঘৰৰ খেতি, নিজৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাই, কোনো ঔষধ প্ৰয়োগ কৰা নাই, কোনো অকল পানী আৰু মাজে মাজে গোবৰ দিছোঁ। এয়া বকলি, ওল, এনেকৈ খেতিবিলাক কৰিছোঁ। আনফালে এয়া পানীলাও খেতি, পানীলাও লগাইছোঁ। পানীলাও মোটামুটি 10টামান পানীলাও লগাইছে। পানীলাও লাগিব ধৰিছে। এইবিলাক পানীলাও লাগিছে। এই পানীলাও গছ, পানীলাও লাগিব ধৰিছে। এইবিলাক পানীলাও জালি দিছে, এইবিলাক জালি আৰম্ভ কৰিছে। গছ ফুল লাগি আছে আমাৰ। এইবিলাক আকৌ নতুনকৈ লাগিব আৰম্ভ কৰিছে। এয়া ফুলৰ গছ, এই লাগিব ধৰিছে ফুলবিলাক। এইবিলাক গোটেই জালি পেলাইছে। এইবিলাক ফুলৰ গছ। কৈছোঁ আমি অকল গোবৰত কৰোঁ বুলি, এইবিলাক গোবৰ খেতিত আমি কৰিছোঁ। আকৌ ইফালে পানীলাও বগাই আছে, ইফালে ফুল হেৰি কৰিছে, মাকৈ গছ। চাওক খেতি চাওক, আমি মুখত কোৱা নহ'লে কৰিছোঁ। পানীলাও গছ, ইফালে কোমোৰা ৰুইছিলোঁ, এই কোমোৰা পুলি বাঢ়ি আহিছে। কোমোৰা আৰু কুঁহিয়াৰৰ খেতি লগাইছোঁ, এই কুঁহিয়াৰ। তাৰপিছত এইফালে বিলাহী, আৰু এটা বস্তু দেখাব আছে, বেঙেনাও দেখাইছোঁ মই। এইবিলাক বেঙেনা চাব, বেঙেনা দেখাই আছোঁ। বেঙেনা আমি নিলোঁ, খাব নিলোঁ কিছু, এইবিলাক লাগি আছে। এতিয়া বেঙেনা গছ। তেতিয়া এইটো কি আলু বুলি কয়? মিঠা আলু। হা, এই মিঠা আলুত মাটি দি আছে। এয়া মাটিটো কিয় কাৰণে দিছে? এইটো পোখাই দিব মাটিটো নেকি? হা, মাটি দিলে আলুটো বাঢ়ি আহিব বেছিকৈ। ব্যস্ত আমাৰ ল'ৰাও লাগি আছে ইয়াৰ কামত। তুমি কি কৰিছা? কি বাতি আছে? জংঘলবিলাক? আচ্ছা, দেখোচোন কেনেকৈ কাটে। আচ্ছা, পূৰা ব্যস্ত। অন্যফালে এইবিলাক মাকৈ গছ, এই মাকৈ ৰুইছোঁ। এই মাকৈ গছবিলাকো বাঢ়ি আহিছে। মাকৈ গছবিলাক, এইটো ৰঙালাও, ইফালে ৰঙালাও লগাইছোঁ। এইবিলাক পিঁয়াজৰ খেতি, এইবিলাক হৈছে পিঁয়াজৰ খেতি। এইবিলাক পিঁয়াজ। ইফালে বিনৰ লগতে বিন আছে, লগতে মাজে মাজে মাকৈ গছ। আৰু এয়া হৈছে ৰঙালাও খেতি লগাইছোঁ। মোটামুটি 25 জোপা ৰঙালাও লগাইছোঁ। ৰঙালাও আৰু এয়া হৈছে শাক, চাই লওক। পালেং শাকৰ খেতি, এই পালেং শাকৰ খেতি। অন্য আৰু খেতি লগাইছোঁ, দেখাই আছোঁ। আমি ঘৰতে চাওক, লাই শাক চাওক। এই লাই শাক চাওক, কিমান ডাঙৰ ডাঙৰ লাই শাক। দুই এটা পোক ধৰিছে, মানে ধৰক কিবা পৰিছে আৰু মেৱা খোৱা বুলি কোৱা হয়। আৰু অন্যহাতে হৈছে নতুন এবিধ শাক লগাইছোঁ। এইটো অকণমান শাকটো বেয়া হ'ল, যিহেতু বৰষুণ নাই। বৰষুণ নকৰণে এইবিলাক মূলা অলপ বেয়া হ'ল, কাৰণ এইবিলাক বৰষুণ নাই। অন্যহাতে আপোনালোকক দেখুৱাব বিচাৰিছে নহৰু খেতি। নহৰু লগাইছোঁ। ইফালে আলু খেতি, আলু উঠাব পৰা হৈছে। আলুৰ সময়ত ভিডিঅ' কৰিছিলোঁ, এই আলু উঠাব পৰা হৈ গৈছে পূৰা।
আলু উঠামেই আমি। আলুৰ মাজে মাজে ৰঙালাও খেতি, আলু, এইবিলাক আলু গছ কেঁচাই আছে, আলু উঠাব পৰা হোৱা নাই। তথাপিও মই এটা আলু আপোনালোকক দেখাব পাৰোঁ নেকি বা চাওঁ বাৰু। এই চাওক আলু কিমান ডাঙৰ হৈছে আলু। এতিয়া নুঠাব, তথাপি আপোনালোকক দেখুৱাইছোঁ এই আলু। ইফালে ৰঙালাও লাগিব আৰম্ভ কৰিছে। এই ৰঙালাও, এয়া ধনিয়া চিঙাত ব্যস্ত আমাৰ মানুহজনী। কিমান চিঙা ধনিয়া? এই ঘৰৰ ধনিয়া, এইবিলাক ফুলিছে অলপ চলপ, হ'লেও কিন্তু কেনেকুৱা খাবৰ কাৰণে ধুনীয়া না? হা, খেতি। এইফালে দেউতাই এই আলু তলিত কোদাল পাৰি আছে। এইটো আমাৰ ফিচাৰী, লগতে এইটো ফিচাৰীও আছে, ডাঙৰ ফিচাৰী। ইয়াত যথেষ্ট পৰিমাণৰ মাছো আছে। এনেকৈ কলৰ খেতিও লগাইছোঁ। এই দেখিছেনে পাৰত এইবিলাক কলৰ গছ, পূৰা খেতি লগাই দিছোঁ। এনেকৈ আমাৰ পথাৰ।